আংকল আংকল চিটটো এৰি দিব নেকি মোক? নমস্কাৰ বন্ধুসকল, কালি এটা মই ভিডিঅ' দিছিলোঁ, কিন্তু ভিডিঅ'টো মানে বিশেষ এটা ভাল নহ'ল। মানে কাহিনীটো ৰাস্তাত কৰিলোঁ কাৰণে অলপ আধৰুৱা হ'ল, বাহিৰৰ চাউণ্ডটো বেছি আহিল। তো মই যোৱা সোমবাৰ নে মঙলবাৰে গৈছিলোঁ, বঙাইগাঁও গৈছিলোঁ। মই ISBTত উঠিলোঁ আৰু জালুকবাৰীত এহাল ল'ৰা ছোৱালী উঠিলে, খুব সম্ভৱ প্ৰেমিক প্ৰেমিকা হ'ব। তো মই খিৰিকীৰ কাষৰ চিটত বহি আছিলোঁ। চিট নাম্বাৰটো 18 মান হ'ব। তাৰ কাষৰ চিটটো 17 নম্বৰটো খালী আছিলে। ঠিক তেনেকৈ মোৰ পিছৰ লাইনটোৰ চিটটো, উইণ্ডো চিটটো ব্লক আছিলে, মানে মানুহ এজন বহি আছিলে। তো ল'ৰাটো আহি পেলাই মোক ক'লে যে আংকল আংকল মোক চিটটো এৰি দিব নেকি? তাৰ আগত কথাটো হ'ল কি, ছোৱালীজনী মোৰ কাষত বহিছিলে, আৰু ল'ৰাটো তাৰ পিছত এটা ল'ৰাৰ লগত বহিছিলে। খুব সম্ভৱ ভাবিলে যে ল'ৰাটোৰ লগত বহাতকৈ মোৰ লগত বহাই দিলে। তো অলপ দূৰ যোৱাৰ পিছত চৰাইঘাট ব্ৰিজ পাৰ হ'লোঁ। পাৰাই হোৱাৰ পিছত ল'ৰাটো উঠিকৈ ক'লে আংকল আংকল চিটটো এৰি দিব নেকি? মই আপোনাক পিছত চিটটো এৰি দিওঁ। চিন্তা কৰি চালোঁ, 18-20 বছৰীয়া ল'ৰা এটাই মোক আংকল বুলি ক'লে, তাৰ চিঙি গ'ল মনে মনে। চিটটো এৰি নিদিলোঁ। খং উঠিলে, আৰে এইটো সম্ভৱ নেকি? কি এৰি দিম? যদি দাদা বুলি ক'লেহেঁতেন যে দাদা চিটটো এৰি দিয়ক, তেতিয়াহে মই দিলোঁহেঁতেন। হয়নে নহয় কথাটো? আংকল বুলি কৈছে, এই থোপৰাটো চাই আংকল আংকল লাগিছে নেকি? না দাড়ি চলি পকছে, না হেৰি পকছে, কি আংকল বুলি ক'ব? আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই চিটটো এৰি নিদি পেলাই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ? ধন্যবাদ। ভাল লাগিলে শ্বেয়াৰ কৰি দিব।